সুপ্ৰভাত সকলো অসমবাসীলৈ। এতিয়া সময় হৈছে 5:01। আহক আজি ৰাশিফলসমূহ আৰম্ভ কৰোঁ। আজিৰ দিনটোৰ বিষয়ে জানো আহক। আজি তাৰিখ হৈছে 19 ডিচেম্বৰ 2022 চন, সোমবাৰ, অৰ্থাৎ অসমীয়া 3 পুহ 1429 ভাস্কৰাব্দ আৰু 1944 শকাব্দ। আজি তিথি হৈছে কৃষ্ণা একাদশী, নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, যোগ হৈছে অতিগুণ্ড যোগ, কৰণ হৈছে বৱকৰণ, জন্ম ৰাশি হৈছে তুলা ৰাশি। আজি সূৰ্যোদয় হ'ব 6:08, সূৰ্যাস্ত হ'ব 4:30। চন্দ্ৰ উদয় হ'ব 1:29 আৰু চন্দ্ৰ অস্ত হ'ব 1:10। মেঘ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক, যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। বৃষ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। ধ্যান কৰিলে শান্তি লাভ কৰিব। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সমাধান হোৱাৰ দৰকাৰ আছে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতোতকৈ বহুত ভাল হ'ব। যেনেকুৱা আপুনি আশা কৰিছিল, আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্যতা হোৱা সহায় কৰিব। কেৰিয়াৰ বাবে আৰম্ভ কৰা যাত্ৰা বহু বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। যদি আপুনি আজি এই সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা দিন সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। মিথুন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। কৰ্কট ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে। নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেষ্ঠ, নহ'লে এইবোৰ আপোনাৰ সমস্যা বঢ়াব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব, যিসকল আপোনাৰ পৰা পইচা ধাৰ লৈ ঘূৰাই নিদিয়ে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্কত ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা ইস্তি হ'ব পাৰে। যদি তেখেত খঙত থাকে, তেখেতক শান্ত কৰিব চেষ্টা কৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে সেই কাম কৰাত সক্ষম নহ'ব। সিংহ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে, আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগক কৈ উলিয়াওক। আজি ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। এইটো তেনেকুৱা ভাল লগা দিনবোৰ এটা দিন, যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰত বিষয়া আপোনাৰ কামত বহুত সুখী হ'ব। কন্যা ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ।
যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে আপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ ল'ব লাগিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। নতুন যোজনাসমূহ আকৰ্ষণ হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিয়ক। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। তুলাৰ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। মোৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম শুভ হওক। আপোনাৰ কাম আৰু প্ৰাথমিকতা ধ্যান একাগ্ৰতা কৰক। এই ৰাশি জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। বৃশ্চিক ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজিৰ দিনটোত আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভালেই, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময়ৰ নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। ধনু ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটোত বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাসত বঢ়াত সহায় কৰিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকা প্ৰয়োজন আছে। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহৰ ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। কাম কাজত আহি থকা পৰিৱৰ্তন বাবে আপুনি লাভান্বিত হ'ব। মকৰ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত পইচা লৈ কলহ হ'ব পাৰে। পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। আপোনাৰ কাম কৰা শৈলী কিছুমান সহকৰ্মী একদমেই পচন্দ নকৰিব, কিন্তু আপোনাক সিহঁতে এই বিষয়ে নক'ব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভবামতে নাহিব, তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়ি ভাল পাব। কুম্ভ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। দৈনিক গতিবিধি গৰ্ভৱতী মহিলাসকল সাৱধানী বাৰ্তাই চলাটো আৱশ্যকীয়। নিৱেশ কৰাটো বহুতবাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আজি আপুনি নিজৰ জীৱনলগৰী দৈবিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। মীন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। গৰ্ভৱতী মহিলাসমূহৰ বাবে বহুত ভাল দিন। চলা ফুৰা চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। আপোনাৰ বহুত উৎসৱৰ পৰা লাভ হ'ব। যাক আপুনি বহুত বিশ্বাস কৰে তেখেত আপোনাক পূৰ্ণ সত্যৰ উমান নিদিয়াৰ সম্ভাৱনা আছে।
আপোনাৰ অন্যক প্ৰতিয়ন নিয়াবৰ পৰা ক্ষমতা আহিব লগা বহুত সমস্যা সমাধান উলিওৱাত সক্ষম হ'ব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হ'ব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলী দীপক হয়। কেতিয়াবা এই সকলো মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। ধন্যবাদ। জয় আই অসম।